নমস্কাৰ এডিচেট অসমলৈ মই সকলোকে স্বাগতম জনাইছোঁ আহি থকা টেট পৰীক্ষা আৰু অন্যান্য পৰীক্ষাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আজি মই দূৰত্ব আৰু সময়ৰ কেইটামান অংক লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকক উপকৃত কৰিব তেতিয়াহ'লে আহক আজি প্ৰথম অংকটো আৰম্ভ কৰোঁ আজি প্ৰথম অংকটো লৈছোঁ যে 200 মিটাৰ দৈৰ্ঘ্যৰ ৰেল এখনৰ দ্ৰুতি 50 কিলোমিটাৰ পাৰ ঘণ্টা এতিয়া সেই ৰেলখনে 50 মিটাৰ দীঘল দলং এখন পাৰ হ'বলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব অৰ্থাৎ এখন ৰেল গৈ আছে ৰেলখনৰ দৈৰ্ঘ্য 200 মিটাৰ তাৰ ৰেলখনৰ দ্ৰুতি হ'ল 50 কিলোমিটাৰ পাৰ ঘণ্টা মানে 1 ঘণ্টাত 50 কিলোমিটাৰকৈ দূৰত্ব অতিক্ৰম কৰিছে এটা সেই ৰেলখনে যদি 50 মিটাৰ এখন দীঘল দলং পাৰ হ'বলগীয়া হয় তেতিয়াহ'লে সেই ৰেলখনক দলংখন পাৰ হ'বলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব ঠিক আছে অংকটো এতিয়া আমি চমুকৈ গ'লে চেষ্টা কৰিম আমি বৰ দীঘল কৰি নাথাকোঁ আমি চমুকৈ কৰোঁতে মই কনচেপ্টটো আপোনালোকক দি যাম আপোনালোকে ভালকৈ মন দি চালেই বস্তুটো বুজি পাব তেনেই সহজ অংকটো চাওক প্ৰথমতে কি কৰিব প্ৰথম কথা আপোনালোকে এতিয়া ৰেলখনৰ দ্ৰুতিটো উলিয়াই লওক আমাক চাওক ৰেলখনৰ দৈৰ্ঘ্য দিয়া আছে 200 মিটাৰ আৰু ৰেলখনৰ দ্ৰুতি দিয়া আছে 50 কিলোমিটাৰ পাৰ ঘণ্টা এতিয়া আমি কি কৰিম এই 50 কিলোমিটাৰ পাৰ ঘণ্টাটোক আমি কি কৰিম এতিয়া মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাম কিয়নো আমাৰ ৰেলখনৰ দৈৰ্ঘ্য দিয়া আছে মিটাৰত দলঙৰ দৈৰ্ঘ্য দিয়া আছে মিটাৰত কিন্তু দ্ৰুতি দিয়া আছে আকৌ 50 কিলোমিটাৰ পাৰ ঘণ্টা মানে কিলোমিটাৰ ঘণ্টা দ্ৰুতিটো আছে আমি সেইটো মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ আহিব লাগিব প্ৰথম কথা ঠিক আছে ৰেলখনৰ দ্ৰুতি আমি কি কৰিম প্ৰথমতে উলিয়াই ল'ম ৰেলখনৰ দ্ৰুতি তেনে সহজকৈ বস্তুটো মই কৰিবলৈ চেষ্টা কৰিছোঁ কিমান আছে 50 কিলোমিটাৰ পাৰ ঘণ্টা ইয়াৰ অৰ্থটো হৈ গ'ল কি 1 ঘণ্টাত আমাৰ ৰেলখনে 50 কিলোমিটাৰ যায় ঠিক আছে আমি এটা এইটো মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাব লাগিব আমি কি কৰিম এতিয়া মিটাৰ পাৰ ছেকেণ্ড কৰিম এতিয়া 50 কিলোমিটাৰক আমি মিটাৰ কৰিম কি ক'ব লাগিব আমি জানো যে 1000 মিটাৰ মানে 1 কিলোমিটাৰ গতিকে কি ক'ব লাগিব 50 কিলোমিটাৰ মিটাৰ ক'বৰ কাৰণে তাৰ লগত 1000 পূৰণ কৰি দিম 50টো আছেই 1000 পূৰণ কৰিলে 3টা শূন্য দি দিলে হ'ল একেবাৰে সহজ আৰু 1 ঘণ্টাত কেই ছেকেণ্ড 3600 ছেকেণ্ড এটা আপোনালোকে মনত ৰাখি থ'ব পাৰিব দুটা 60 পূৰণ কৰিলে হ'ল তেতিয়া আমি কি কৰিম আহিব মিটাৰ ইয়াত আহিব ছেকেণ্ড মিটাৰ পাৰ ছেকেণ্ডলৈ গুচি গ'ল বস্তুটো ঠিক আছে এতিয়া কথা পাতি কৰক ঠিক আছে আৰু শূন্য নাযায় কথা পাতি শূন্য হৰণ নাযায় গতিকে কি হ'ব এতিয়া তলত থাকিলে 36 ওপৰত থাকিলে 500 ঠিক আছে আমি তেনেকৈ লিখি দিব পাৰোঁ ওপৰত থাকিলে 500 তলত থাকিলে 36 এককটো হ'ব মিটাৰ পাৰ ছেকেণ্ড এইটো হৈ গ'ল দ্ৰুতিৰ একক ঠিক আছে এইখিনিলৈকে বুজি পাইছে এতিয়া আমি কি কৰিম দৈৰ্ঘ্যটো কিমান দূৰত্ব পাৰ কৰিব লাগিব ৰেলখন আমি সেইটো উলিয়াম এতিয়া ৰেলখনৰ দৈৰ্ঘ্য হৈ গ'ল কিমান 200 মিটাৰ আমাক দিছে ৰেলখনৰ দৈৰ্ঘ্য 200 মিটাৰ আৰু দলংখনৰ দৈৰ্ঘ্য হৈ গ'ল 50 মিটাৰ তেল দূৰত্ব কিমান হ'ব মুঠ দূৰত্ব কিমান দূৰত্বটো ক'ব লাগিব মুঠ দূৰত্ব কিমান হ'ব 200 মিটাৰ যোগ কিমান 50 মিটাৰ কিমান হ'ব এতিয়া 250 মিটাৰ তেতিয়াহ'লে কি হ'ব মুঠ দূৰত্বটো ক'ব লাগিব 250 মিটাৰ ক'ব লাগিব ৰেলগাড়ীখন নহয় জানো 200 মিটাৰ যোগ 50 মিটাৰ 200 মিটাৰটো হ'ল ৰেলগাড়ীখনৰ দূৰত্ব 50 মিটাৰটো হৈ গ'ল দলংখনৰ দূৰত্ব টোটেল দূৰত্ব হ'ব 250 মিটাৰ ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি এই দ্ৰুতিৰ পৰা বস্তুটো লৈ আহিব লাগিব এইটো দ্ৰুতি পাইছিলোঁতো আমি ইয়াৰ পৰা বস্তুটো লৈ গুচি আহিম এতিয়া কি হ'ব চাওক ইয়াত কৈছে যে 1 ছেকেণ্ডত কিমান মিটাৰ যায় 1 ছেকেণ্ডত অতিক্ৰম কৰে 536 মিটাৰ বা আমি যদি এইটো এনেকৈ চাওঁ আমি যদি এনেকৈ এইটো বস্তুটো কৰিবলৈ চেষ্টা কৰোঁ আমি এনেকৈও বুজাব পাৰিম যে 500 মিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগে 36 ছেকেণ্ড লাগে গতিকে কি হ'ব বস্তুটো 500 মিটাৰ দূৰত্ব আপোনালোকে পৰীক্ষাত ইমান দীঘলকৈ কৰি থকাৰ প্ৰয়োজন নাই মই মাত্ৰ বুজাবৰ কাৰণে কৈছোঁ 500 দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব অতিক্ৰম কৰে কিমান সময় লাগিব অতিক্ৰম কৰিবলৈ 36 ছেকেণ্ড কিমান সময় লাগিব এটাকে 1 মিটাৰ যদি দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয় কিমান সময়ৰ প্ৰয়োজন হ'ব 36ক 500 হৰণ কৰি দিব লাগিব 36 ডিভাইডেড বাই 500 ছেকেণ্ড ঠিক আছে বুজি পাইছে কথাটো এইখিনিলৈকে এতিয়া কিমান অতিক্ৰম কৰিব লাগিব এতিয়া অতিক্ৰম কৰিব লাগিব 250 মিটাৰ এনেকৈ কি হ'ব এতিয়া 250 মিটাৰ 250 মিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব
এইটোৰ লগত আমি 250টো পূৰণ কৰিলে হৈ যাব কিমান হ'ব 36/500 ইনটু 250 সেকেন্ড তাৰপিছত পূৰণ কৰিলে হৈ গ'ল ঠিক আছে এখিনিলৈকে বুজি পাইছে এতিয়া আমি কি কৰিম কটাকটি কৰিব লাগিব এইটো 0 হৈ গ'ল 25 সেকেন্ড 25 2 25 50 2 ৰে আকৌ 40 গ্ৰহণ কৰিম 2 18 36 এটা কিমান হ'ব উত্তৰটো 18 সেকেন্ড নহয় জানো তেতিয়া কি হ'ব কথাটো এতিয়া আমি গম পালো যে 250 মিটাৰ অতিক্ৰম কৰিবৰ কাৰণে ৰেলগাড়ীখনৰ প্ৰয়োজন হ'ব 18 সেকেন্ড এটা আমাৰ অপচন কোনটো শুদ্ধ হ'ব আমাৰ অপচন শুদ্ধ হ'ব বি2 এবাৰ আমি দ্বিতীয় অংকটো লৈছো দ্বিতীয় অংক দিছে যে 150 মিটাৰ দীঘল এটা মিটাৰ থাকিব ইয়াতে 150 মিটাৰ 150 মিটাৰ দীঘল এখন ৰেলগাড়ীয়ে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গৈ আছে গতি কৰি আছে আৰু বিপৰীত দিশৰ পৰা 200 মিটাৰ দীঘল আন এখন ৰেলগাড়ী 72 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে আহি আছে এটা ৰেল দুখনে যদি ইখনে ইখনক লগ পাব ক্ৰছ কৰিব এখন আনখনক এটা এখনে আনখনক ক্ৰছ কৰিবলৈ কিমান সময় লাগিব অৰ্থাৎ আমাৰ কথাটো এইটো কৈছে যে এখন ৰেলগাড়ী এনেকৈ গৈ আছে এখন ৰেলগাড়ী ধৰি ললো মই 150 মিটাৰ দীঘল ৰেলগাড়ীখন গৈ আছে ইয়াৰ দ্ৰুতি 54 কিলোমিটাৰ পাৰ ঘণ্টা আন এখন ৰেলগাড়ী আহি আছে ইফালৰ পৰা এখন 200 মিটাৰ দীঘল ৰেলগাড়ীখন আৰু ইয়াৰ দ্ৰুতি হৈ গ'ল 72 কিলোমিটাৰ পাৰ ঘণ্টা ঠিক আছে এতিয়া কৈছে যে ৰেলগাড়ী দুখনে এখনে আনখনক এটা ক্ৰছ কৰিব ক্ৰছ কৰোঁতে কিমান সময় ল'ব ঠিক আছে আমাৰ অপচন দিয়া আছে 8 সেকেন্ড 9 সেকেন্ড 10 সেকেন্ড আৰু 12 সেকেন্ড এটা আমি কি কৰিম প্ৰথমতে ৰেলগাড়ী দুখনৰ মোৰ যেটো দূৰত্ব আমি উলিয়াই লম প্ৰথম দূৰত্বটো এতিয়া টোটাল দূৰত্ব কিমান হ'ব এখন ৰেলগাড়ী দূৰত্ব হৈ গ'ল 150 মিটাৰ এখনৰ হৈ গ'ল 200 মিটাৰ এতিয়া মুঠ দূৰত্ব বা মুঠ দৈৰ্ঘ্য ৰেল দুখনৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব মুঠ দৈৰ্ঘ্য হ'ব 150 মিটাৰ প্লাস 200 মিটাৰ টোটাল কিমান হ'ব 350 মিটাৰ আপোনালোকে লিখি থাকিব নালাগে মাত্ৰ আপোনালোকে মনতে যোগ কৰি ল'ব মুখতে যোগ কৰি ল'লে হ'ল তাৰপিছত আহিব মুঠ দৈৰ্ঘ্যটো হৈ গ'ল ইয়াত আপুনি দুটা লগাই দিয়ক যেতিয়া ৰেল দুখন বিপৰীত ফালৰ পৰা আহিব বিপৰীতমুখী হ'ব তেতিয়া আমি কি কৰিম টোটাল দুটি ল'বৰ কাৰণে আমি দুটা যোগ কৰি দিম ঠিক আছে আৰু যদি একেফালে যায় তেতিয়া আমি বিয়োগ কৰিব লাগিব সেইটো মতে মন ৰাখিব তেনেকুৱা অংক আমি কৰিম পিছত এতিয়া যেটো ৰেল দুখন বিপৰীতমুখীভাৱে গৈছে দুখন বিপৰীতমুখী গতিকে আমি কি কৰিম টোটাল দুটি ল'বৰ কাৰণে আমি দুটা যোগ কৰি দিম এতিয়া মুঠ দুটি হ'ব কিমান মুঠ দুটি কিমান হ'ব মুঠ দুটি 54 কিলোমিটাৰ পাৰ আৱাৰ প্লাস 72 কিলোমিটাৰ পাৰ আৱাৰ তো কিমান হ'ব যোগ কৰিলে দুটা 4 2 6 7 5 12 126 কিলোমিটাৰ পাৰ আৱাৰ এটা এইখিনি কথা এটা হ'ল হেৰি কি হ'ল কথাটো যে আমাক দেখিছো ৰেল দুখৰ দৈৰ্ঘ্য দিয়া আছে মিটাৰত আৰু দুটি দিয়া আছে কিলোমিটাৰ পাৰ ঘণ্টাত এটা আমি কি কৰিম এই দুটিটো কিলোমিটাৰ পাৰ ঘণ্টাৰ পৰা আমি মিটাৰ পাৰ সেকেন্ডলৈ ট্ৰান্সফাৰ কৰি দিব লাগিব তাক ঠিক আছে এটা আমি ইয়াতে কৰি দিম কেনেকৈ কৰিম বস্তুটো 126 কিলোমিটাৰক আমি মিটাৰ কৰিলে কি কৰিব লাগিব 1000 পূৰণ কৰি দিম এক মিটাৰলৈ লৈ যাম কিলোমিটাৰ মিটাৰ কৰিলে 1000 পূৰণ কৰি দিম তিনিটা খুণে দি দিলে হ'ল আৰু ঘণ্টাটোক এঘণ্টাক আমি যদি সেকেন্ড কৰোঁ কিমান হ'ব 3600 3600 সেকেন্ড ঠিক আছে এটাটো কিমান হ'ব ইমানটো মিটাৰ পাৰ সেকেন্ডলৈ গুচি গ'ল এটা এইটো খুণে যাব এইটো খুণে কাটিলো 6 ৰে 6 গুণ 36 6 একেবাৰ যাব 6 দুগুণ 12 6 গুণ 6 শূন্যটো বহি গ'ল আকৌ 6 ৰে 6 3 গুণ 18 3 থাকিলে 6 5 গুণ 30 কিমান হ'ব 35 হৈ গ'ল 35 মিটাৰ পাৰ সেকেন্ড এটা আমি কি কৰিম আমাক কৈছে সময় উলিয়াব লাগে এটা সময়টো কেনেকৈ উলিয়াই আমাৰ এটা সূত্ৰ আছে t d/s ঠিক আছে সময়টো কেনেকৈ উলিয়াম দিয়ে দূৰত্বক এখন দুটি আমি মানে সময় উলিয়াব লাগে সময়টো কেনেকৈ উলিয়াব লাগিব মুঠ দূৰত্বক দুটিৰে হৰণ কৰিলে হ'ল আমাৰ মুঠ দূৰত্ব কিমান দিয়া আছে 350 মিটাৰ মুঠ দূৰত্ব 350 মিটাৰ পাইছো আৰু দুটি হৈ গ'ল কিমান এটো s 35 মিটাৰ পাৰ সেকেন্ড এটা এইটো হৰণ কৰিলে আমাৰ উত্তৰটো ওলাই যাব কিমান হ'ব এতিয়া ওপৰত লিখিম 350 ৰেল গাড়ী দুখনৰ মুঠ দূৰত্ব ইমানটো মিটাৰ আৰু দুটি হৈ গ'ল 35 মিটাৰ পাৰ সেকেন্ড দেখো সেকেন্ডৰ ওপৰত গুচি যাব
সেকেন্ড ওলোটা হৈ যাব থাকিব 350 মিটাৰ ইনটু সেকেন্ড ওলোটা হৈ যাব 35 মিটাৰ এইটোৱে কটা কৰি যাব 10 বাৰ হৰণ যাব থাকিব কিমান তেতিয়া আমাৰ 10 সেকেন্ড তে উত্তৰটো কি হৈ গ'ল 10 সেকেন্ড মানে ৰেল গাড়ীখনে পৰস্পৰ ক্ৰছ কৰিবৰ কাৰণে 10 সেকেন্ড সময়ৰ প্ৰয়োজন হ'ব তাৰমানে আমাৰ অপচন কোনটো শুদ্ধ অপচন সি শুদ্ধ হ'ব আমাৰ কাৰণে অপচন সি আশা কৰিছো আপোনালোকে অংকটো বুজি পাইছে